আজি আমি অসমীয়া অংকুৰণ পাঠ্যপুথিৰ পঞ্চম শ্ৰেণীৰ পাঠ 9 অৰ্থাৎ ভতুৱা আৰু খকুৱাৰ খৰিয়াল এই পাঠটোৰ এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো। আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাবা। গাঁওবুঢ়াৰ ঘৰৰ বাট চৰাৰ দৃশ্য। এখন কাঠৰ ডাঙৰ চকী আৰু এখন মজলীয়া আকাৰৰ বেঞ্চ থাকিব। কাঠৰ চকীখনত খকুৱা অৰ্থাৎ মেকুৰী বহি টোপনিয়াই থাকিব। মজিয়াত দুখন থাল থাকিব। এনেতে বাহিৰৰ পৰা ভতুৱা কুকুৰ সোমাই আহি খকুৱাৰ ওচৰত থিয় হ'ব আৰু কাজিয়া কৰিবলৈ আৰম্ভ কৰিব। হেল্ল' খকুৱা, তই যে এই চকীখনতে টোপনি গলি, তই জাননে নাই এইখনত যে আমাৰ গাঁওবুঢ়া দেউতা হয়? তোৰ লাজ লগা নাই নে? মোৰ লাজনা নোলাবি নোলাবি দেই। গৰাকীৰ ঘৰত মাছে মঙহে খোৱাৰ পিছতো বিয়া সবাহত গোন্ধ পালে পাত চেলেকিবলৈ যাওঁ, তেতিয়া তোৰ লাজনা নোলালে যায়। তই যে লোকৰ চৰুৰ পৰা ভজা মাছ চুৰ কৰি খাওঁতে মুখ থেকেচা খাইছিলি, তেনেকেই গোটেই জীৱনটো গ'ল। এতিয়া তাৰ মুখত বৰ বৰ কথা। তোক আজি মই ইহঁতৰ খোৱা পানীখিনি ক'ত দিম জেঠাই? খোৱা শেষ হ'লে ইহঁতক কাঁহীতে বাকি দিবা। কাঁহীত বাকি দিলেহে খাব কেনেকৈ? কিয়, তুমি নাজানা নেকি মেকুৰী আৰু কুকুৰে যে জিভাৰে চেলেকি খাই পনীয়া বস্তু? অঁ হয় নেকি? মই সঁচাকৈয়ে নাজানিছিলোঁ জেঠাই। আহা, আমি ভিতৰলৈ যাওঁ, অলপ জিৰণি লওঁগে। আহা, অলপ ৰ'বচোন জেঠাই, ইহঁতেনো কেনেকৈ পানী খায় অলপ চাই যাওঁ। শুনা কুমনি, কুকুৰ আৰু মেকুৰী ঘৰচীয়া প্ৰাণী। তাৰমানে য'তেই মানুহৰ বসতি তাতে কুকুৰ মেকুৰীৰো বসতি, নহয়নে? এৰা, তুমি ঠিকেই কৈছা। পৃথিৱীৰ সকলো দেশতেই কুকুৰ আৰু মেকুৰী আছে। বনৰীয়া কুকুৰ মেকুৰী আছে বুলিও শুনিছো, মই হ'লে দেখা নাই। জানিনে জেঠাই, মই শুনিছোঁ বৰফৰ দেশতো বোলে কুকুৰ থাকে। সিহঁতে হেনো তাত স্লেজ গাড়ী নামৰ গাড়ী এখন টানে। অ' হয় নেকি? তুমি দেখিছো বহুত খবৰ ৰাখা দেই। চোৱাচোন চোৱা, সিহঁত দুয়োটাই চপচপাই পানী খাবলৈ আৰম্ভ কৰিলেই। দুয়োটাই খোৱা ধৰণ একেই। এটা কথা জানানে নাই? কুকুৰে পানীত সাঁতোৰে, কিন্তু মেকুৰীয়ে আকৌ পানীলৈ ভয় কৰে। আনহাতে মেকুৰীয়ে গছত বগাব পাৰে, কিন্তু কুকুৰে নোৱাৰে। কুকুৰ আৰু মেকুৰীৰ যেনেকৈ কিছু কিছু মিল আছে, তেনেকৈ কিছু কিছু অমিলো আছে, নহয়নে জেঠাই? তাকেইতো, ইহঁতৰ আকৃতিলৈকে লক্ষ্য নকৰা কিয়? মেকুৰীতকৈ কুকুৰ কিমান ডাঙৰ? অকল সেয়াই নহয় জেঠাই, ইহঁতৰ অংগ পতংগৰো কিছু কিছু অমিল আছে। এৰা, পিছে তুমি কি কি মিল আৰু কি কি অমিল দেখিছা? ভতুৱাৰ মুখখন দীঘল আৰু জোঙা, খকুৱাৰ মুখখন ঘূৰণীয়া আৰু থুপুকা, দুয়োৰে গা মিহি নোমেৰে ভৰা। খকুৱাৰ চকুকেইটা উজ্জ্বল আৰু ঘূৰণীয়া, কিন্তু ভতুৱাৰ তেনে নহয়। দুয়োৰে দুপাৰি দাঁত আছে। খকুৱাৰ কাণ দুখন চুটি আৰু থিয়, ভতুৱাৰ কাণ দুখন দীঘল আৰু তললৈ ওলমি পৰা। দুয়োৰে ঠেঙত দীঘল দীঘল নখ আছে। ভতুৱাৰ নেজডাল কেঁকুৰা আৰু ওপৰলৈ থিয় হৈ থকা। খকুৱাৰ কিন্তু তেনে নহয়। দুয়োৰে বহাৰ ভংগীমাও বেলেগ আৰু খোৱাৰ ধৰণো বেলেগ বেলেগ। তুমি একদম ঠিক কৈছা। আৰু কি জানা, মানুহে খোৱা প্ৰায়বোৰ খাদ্যই ইহঁতে খায়। ইহঁতৰ বুদ্ধি বৰ চোকা, ইহঁতৰ ধ্যান শক্তিও তীক্ষ্ণ। ইহঁত দুয়ো চিকাৰী প্ৰাণী, বৰ সহজতে পোহ মানে। কুকুৰ বৰ প্ৰভুভক্ত আৰু বিশ্বাসী। গৃহস্থৰ ঘৰত ই বৰ সতৰ্কতাৰে পহৰা দিয়ে।
গছৰ পাত সৰা শব্দ শুনিলেও ইহঁতে ভুকিবলৈ আৰম্ভ কৰে। আজিকালি চুৰ ডকাইত ধৰা কাৰ্যত পুলিচেও কুকুৰ ব্যৱহাৰ কৰে। মেকুৰী অৱশ্যে তেনেকুৱা নহয়। ই লগা ঠাইত শুই বৰ ভাল পায় আৰু নিগনি আদিবোৰ ধৰি গৃহস্থৰ বৰ উপকাৰ সাধন কৰে। তাৰমানে জেঠাই ইহঁত আমাৰ বৰ উপকাৰী জন্তু। হয়, ইহঁত মানুহৰ বৰ উপকাৰী। এতিয়া ইহঁত শুব। ব'লা আমিও ভিতৰলৈ গৈ অলপ জিৰণি লওঁগৈ। বলো জেঠাই।